নমস্কাৰ বন্ধুসকলে, মই আহিছোঁ গঢ়দল, আমাৰ তেজপুৰৰ গঢ়দল। আপোনালোকক দেখাম বুলি আহিছোঁ। আজি মই যিহেতু ডিউটি যোৱা নাছিলোঁ, ভাবিলোঁ ঘৰতে এনেই আছিলোঁ, গঢ়দলখনকে আপোনালোকক এবাৰ দেখাম। তো আপোনালোকে চাই যাওকচোন ভিডিঅ'টো। এয়া মই য'ত আছোঁ, এয়া বানৰজাৰ ঠাই, গঢ়দল কয় এয়া। আপোনালোকক দেখাম, ভিডিঅ'টো ধুনীয়াকৈ চাই যাব। আৰু যিসকল নতুনকৈ আহিছে, পেজটো এবাৰ ফ'ল' কৰি দিব। মই আপোনালোকক দেখাম এতিয়া, ধুনীয়াকৈ চাই যাব জেগাবিলাক। আমাৰ তেজপুৰ গঢ়দল বানৰজাৰ ঠাই হয়। এয়া কিমান ধুনীয়া দেখিছেনে জেগাবিলাক। নিজান পৰিৱেশ, বৰ ধুনীয়া জেগা, আপোনালোকে চাওক কিমান ধুনীয়া জেগা দেখিছেনে। এইটো মন্দিৰ হয়, এইটো শিৱ বাবা মন্দিৰ। এইজোপা বেলগছ। এইটো পৰিৱেশ, এইটো গোটেই গঢ়দলখনৰ পৰিৱেশ হয়। চাই যাওক ভিডিঅ'টো ধুনীয়াকৈ, কেতিয়াবা আহিব ইয়ালৈ। মই আহিছিলোঁ ঢেকীয়া বিচাৰি, কিন্তু ভাবিলোঁ গঢ়দলখনো এপাক আপোনালোকক দেখাই দিওঁ। তো চাই যাওক, এয়া খুব সুন্দৰ জেগা। এয়া বিৰাট ধুনীয়া জেগা। এইবিলাক বানৰজা দিনৰ ঘৰ আছিলে। এইবিলাক দেখিছে যে, এয়া চব বানৰজা দিনৰ ঘৰ। এয়া মাটিৰ তললৈকে পোত খাই আছে, ভূমিকম্পৰ ফলত চাগে পোত খাই গ'ল। এয়া কিমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশ দেখিছেনে এইটো। আৰু এইটো জিৰণি চৰা বনাই থৈছে কমিটিয়ে। মই এতিয়া আপোনালোকক ইয়াৰ ওপৰত উঠি পেলাই দেখাই দিম, চাই যাব। এইবিলাক ইটা দেখিছেনে, এয়া একদম প্ৰাচীন কালৰ ইটা। এইবিলাক চব পোত গ'ল এয়া ভূমিকম্পৰ ফলত। এইবিলাক ইটা দেখিছে কেনেকুৱা। তৰপ বাই তৰপ দেখিছেনে ঘৰটো, চব তললৈকে পোত খাই আছে মাটিৰ তলত। এইবিলাক এয়া এইবিলাক ইটা দেখিছে কেনেকুৱা বহল বহল। পৰিৱেশটো কেনেকুৱা পাইছে আপোনালোকে জনাবচোন কমেণ্ট কৰি। বৰ সুন্দৰ পৰিৱেশ, বিৰাট ধুনীয়া পৰিৱেশ। দেখিছেনে ইমান ধুনীয়া। এইটো ৰাস্তা এইফালেদি আহিব পাৰিব যদি আহে কেতিয়াবা। এইবিলাক মানুহে ঘৰ বনাই আছে।
এইজোপা গছ এইটো এটা চাওক ইমান ধুনীয়া দেখিছে এটা সেইটো এটা এইটো